हेलो गाइज वेलकाम टू माय मिनी ब्लॉग। आपनालोকৰ কাতি বিহু কেনেকুৱা গ'ল বাৰু? মোৰ ঠিকে ঠাকে গৈ আছিল, কিন্তু হঠাৎ চৰ্দি আৰু অকণমান জ্বৰ নিচিনা হ'ল। সেইটো কাৰণে মিনি ব্লগটো দিব পৰা নাছিলোঁ। এইফালে কাতি বিহু বুলি মাৰ প্ৰসাদৰ শৰাইভাগ আগবঢ়াই ল'লোঁ। তাৰপাছত মই চাকি গছ জ্বলাই লৈ সকলো বহিলোঁ। এইফালে প্ৰাৰ্থনা গাওঁ বুলি ভাইটিহঁত আৰু খুৰীহঁত, এইফালে মোৰ ভাইটিহঁতেই। তাৰপাছত মাহ প্ৰসাদ ভাগ ময়ে ভাগ কৰিলোঁ, কাৰণ মাৰ অকণমান প্ৰব্লেম এটা হৈ আছিলে। বিহু বুলি এইফালে কেক বনালোঁ আৰু টেকেলি মুখত দিয়া পিঠা বনালোঁ। টেকেলি মুখত দিয়া পিঠাখিনি খাবলৈ বহুত টেষ্টি হৈছিল, কিন্তু মাজে মাজে অকণমান ভাঙি গৈছিল। প্ৰথমবাৰ বনাইছোঁ, কিন্তু দোকানৰ পৰা কিনি আনি বনালোঁ, সেইটো কাৰণে অকণমান ভাঙি গ'ল। ঘৰত খুন্দা পিঠাই বনালে বেছি ভাল হ'লহেঁতেন। আপোনালোকে কি বনালে বাৰু? মই এয়াই বনালোঁ এইবাৰ। আজিলৈ আহিছোঁ তেন্তে, বাই।